হাই ফ্ৰেণ্ডছ, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। দেখি হয়তো গম পাইছে মই বেঙেনা ৰেচিপি এটা লৈ আহিছিলোঁ। বেঙেনা গ্ৰেভি বুলি ক'ব পাৰি এইটো। একেখিনি বেঙেনাকে খাই খাই হয়তো আমনি লাগিছে, গতিকে মই যেনেকৈ দেখাওঁ ৰেচিপিটোত সেনেকুৱা ধৰণে বনাই খাবচোন। কেনেকুৱা পাই জনাব আকৌ বনাই পেলাই। ইয়াত হয়তো কোনোবাই বনাবও পাৰে এইটো ৰেচিপি, কিন্তু মই কেনেকৈ বনাওঁ সেইটোৱে দেখুৱাইছোঁ। মই এনেকুৱা ধৰণৰ বেঙেনা লৈছোঁ, আপোনালোকে যেনেকুৱা ধৰণৰ বেঙেনা লয় সেইটো হৈ যাব, কোনো কথা নাই। আৰু চাওক বেঙেনাবোৰ মই এনেকৈ কাটি লৈছোঁ। এয়া চাওক ভালকৈ দেখুৱাই দিছোঁ। আৰু ইয়াতে লাগিব আমাক আদা নহৰু আৰু জলকীয়া পৰিমাণটো কম বেছি কৰিব পাৰে আপোনালোকে, সেইটো কোনো কথা নাই। আৰু এয়া গৰম কেৰাহীত তেল দিছিলোঁ, আৰু তেলখিনি গৰম হোৱাত মই বেঙেনা কেইপিচ উঠাই দিছোঁ। এটা কথা মন কৰিব, বেঙেনাখিনি ভাজোঁতে গেছৰ ফ্লেমটো ল' কৰি থ'ব, আৰু এইটো 80% ভাজিব লাগিব। গোটেই কুক হ'ব দিব নালাগে, কাৰণ এইটো গ্ৰেভিয়ে বনাম মই, পিছত আকৌ সিজোৱাই হ'ব। আৰু ইয়াতে মই প্ৰয়োজন অনুসৰি হালধি দিছোঁ, নিমখ দিছোঁ, আৰু এইখিনি ভালদৰে ভাজি ল'ম। আৰু এয়া চাওক মই লৰুৱাই দিছোঁ গোটেইখিনি মছলা মিক্স হ'বলৈ। এইটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে লুচিৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে, বা গৰম ভাতৰ লগতো খাব পাৰে, কোনো কথা নাই। আৰু এয়া চাওক মই বেঙেনাখিনি নমাই ল'ম, আৰু এইখিনি মই পেষ্টখিনি বনাই লৈছোঁ আদা নহৰু আৰু জলকীয়াৰ। আৰু এইটো মই বিলাহী লৈছোঁ। আপোনালোকে আপোনালোকৰ বেঙেনাৰ পৰিমাণ অনুযায়ী বিলাহী কম বেছি কৰিব পাৰে। মই এটাই বিলাহী লৈছোঁ, আপোনালোকে বেছিকৈও ল'ব পাৰে। আৰু এতিয়া মই গৰম তেলত মছলাখিনি দি দিছোঁ। সদায় কোৱাৰ দৰে আজিও কওঁ যে মছলাখিনি ভালকৈ ভাজিলেহে গ্ৰেভিটোত টেষ্ট আহে। যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মছলাখিনি মিক্স কৰি ভাজি থাকিব, আৰু এইটো টাইমত গেছৰ ফ্লেমটো ল' কৰি থ'ব। আৰু চাব আপোনাৰ গ্ৰেভিখন ইমান টেষ্টি হৈছে। আৰু এতিয়া মই দিম ইয়াতে বিলাহীখিনি, যেতিয়া মই আদা নহৰু জলকীয়া পেষ্টটো ভজা যাব তেতিয়া দিম। আৰু বিলাহীখিনি দিয়াৰ পিছত ভালকৈ মছলাখিনি লৰুৱাই ল'ব লাগিব, আৰু যেতিয়ালৈকে ভাঙি নাযায় বিলাহীখিনি বা মেছ নহয় তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব। এটা কথা মন কৰিব, মই ইয়াতে নিমখ দিছোঁ অকণমান। নিমখৰ পৰিমাণটো চাই মেলি দিব, কাৰণ কিয় বেঙেনাখিনি ভাজোঁতেও নিমখ দিয়াই আছে। আৰু এইটো টাইমত বিলাহীত নিমখ দিয়াৰ এটাই কাৰণ আছে, কাৰণ বিলাহীখিনি সিজি যোৱাত যথেষ্ট পৰিমাণে সহায় হয়। আৰু এয়া দেখিছে ধুনীয়াকৈ মেচ হৈ গৈছে। আৰু যিখিনি টুকুৰা টুকুৰি হৈ আছে সেইখিনি মই ভাঙি দিছোঁ এনেকৈ হেতা এখনেৰে। আপোনালোকে এনেকৈ লৰুৱাই পেলাই ভাঙি দিব। আৰু এইটো দেখিছে তেল বিৰিঙি আহিছে। তেল বিৰিঙি অহা মানে ধৰিব পাৰি যে মছলাটো প্ৰায় ভজা হৈ গৈছে। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত যিটোত মছলাখিনি পিচি লৈছিলোঁ তাত অকণমান পানী আখলি পেলাই দি দিছোঁ, আৰু এনেদৰে লৰুৱাই আছোঁ। এয়া চাওক 2 মিনিট পিছত এনেকুৱাকৈ উতলাই আহিছে। এইটো উতলাই আহিব দিব, তেতিয়া ভাল হ'ব। আৰু মই প্ৰয়োজন অনুসৰি হালধি অকণমান দিছোঁ। এতিয়াই ভালকৈ লৰুৱাই দিব, কাৰণ যিহেতুকে বেঙেনা দিয়াৰ পিছত এনেকৈ লৰুৱাব পৰা নাযাব, যিহেতুকে বেঙেনাখিনি ভজা আছে, যথেষ্টখিনি ঢিলাও হৈ আছে, আৰু ভাঙি যোৱাৰ চান্স থাকে। আৰু এতিয়া চাওক অকণমান পিছতে মই বেঙেনা কেইটুকুৰা দি দিছোঁ, আৰু বেঙেনা কেইটুকুৰা দি পেলাই অকণমান সাৱধানে লৰুৱাব, যিহেতুকে পুনৰবাৰ কৈছোঁ যে ভাঙি যোৱাৰ চান্স থাকে। আৰু ইয়াতে মই দিছিলোঁ মিট মছলা অকণমান। আপোনালোকৰ প্ৰয়োজন অনুসৰি যি মছলা গুড়ি ভাল পায় সেইটোও দিব পাৰে। জিৰা গুড়ি, ধনিয়া গুড়ি এইখিনি দিব পাৰে, আৰু কেঁচা ধনিয়াও দিব পাৰে, সেইটো কোনো কথা নাই। মোৰ ওচৰত কেঁচা ধনিয়া নাছিলে, গতিকে মই কষ্টুৰি মেথি অকণমান দি দিছোঁ। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি পেলাই কষ্টুৰি মেথি অকণমান দি দিছোঁ। আৰু এয়া চাওক ফাইনেল লুক। দেখি লাগিছেনে ইমান সহজ ৰেচিপি বুলি? গতিকে আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। গতিকে যদি ৰেচিপিটো চাই পেলাই ভাল পাইছে, মোৰ চেনেলত যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব, কমেণ্ট কৰিব। গতিকে ধন্যবাদ।